আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। মৰমৰ ভাই ভনীসকল, আহক আজি আমি তওবা ও ইস্তিগফাৰ কৰাৰ প্ৰতিফলৰ বিষয়ে জানো যে তওবা কৰিলে কি কি লাভ হয়, কি কি ফায়দা হয়। তওবা কৰা ব্যক্তিক আল্লাহ তাবাৰক ওয়া তাআলাই পছন্দ কৰে, যথা আল্লাহ তাবাৰক ওয়া তাআলাই কোরআন শরীফৰ সূরা বাকাৰাৰ আয়াত নম্বৰ 222ত উল্লেখ কৰিছে যে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন, যে আল্লাহ তাবাৰক ওয়া তাআলাই তওবাকাৰীক পছন্দ কৰে। আনহাতে দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, যিজনে অতল ৰূপত ইস্তিগফাৰ কৰি থাকে, আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকে, আল্লাহ পাকে সেইজনৰ প্ৰতি সমস্ত সমস্যাৰ পৰা মুক্তি, তাৰ পৰা সকলো দুখ কষ্টৰ অন্ত প্ৰদান কৰিব আৰু নভবা ঠাইৰ পৰা জীৱিকা প্ৰদান কৰিব। ইয়াৰ উপৰি তওবা ও ইস্তিগফাৰ কৰিলে অন্তৰৰ বক্ৰতা অৰ্থাৎ লেতেৰা দূৰ হয় আৰু পৰিষ্কাৰ হয়। বান্দাই যেতিয়া তওবা কৰে, আল্লাহে গুনাহ লিখোতা ফিৰিস্তাৰ পৰা তাৰ গুনাহ পাহৰাই দিয়ে। তদ্ৰূপ গুনাহ কৰোতাৰ শৰীৰৰ অংগ হাত ভৰিবোৰকো পাহৰাই দিয়ে আৰু জমিনৰ পৰা তাৰ গুনাহসমূহৰ চিহ্নসমূহ নাইকিয়া কৰি দিয়ে। এতেকে যেতিয়া সি কিয়ামতৰ দিনাখন আল্লাহৰ বাৰগাহত উপস্থিত হ'ব, তেতিয়া আল্লাহৰ পক্ষৰ পৰা তাৰ বিপক্ষে কোনো সাক্ষী নাথাকিব, কিয়নো কিয়ামতৰ দিনাখন আল্লাহৰ পক্ষত গুনাহগাৰৰ বিৰুদ্ধে তাৰ হাত ভৰি আৰু গুনাহ কৰা ঠাই আদিয়ে তাৰ গুনাহৰ সাক্ষী দিব। কিন্তু তওবাকাৰীৰ প্ৰতি আল্লাহে তেওঁৰ ৰহমতৰ দ্বাৰা এই সমস্ত সাক্ষী নাইকিয়া কৰি তাক দুখমুক্ত কৰি দিব। মৰমৰ ভাই ভনীসকল, আমি সঁচা অন্তৰেৰে হৈ যোৱা গুনাহসমূহৰ ওপৰত তওবা কৰা উচিত, যাতে আল্লাহ তাবাৰক ওয়া তাআলাই আমাক কিয়ামতৰ দিনাখন গুনাহমুক্ত কৰি কিনে হাজিৰ কৰায়। যে তওবা কৰিলে আল্লাহ তাবাৰক ওয়া তাআলাই তওবা কবুল কৰে। আনহাতে কোৰআন শৰীফত আল্লাহে নিজেই কৈছে, উদউনি আস্তাজিব লাকুম, তোমালোকে মোৰ ওচৰত দোৱা কৰা, মই দোৱা কবুল কৰিম। গতিকে তওবাৰ সহায়ত আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি থাকক। ইনশাআল্লাহ আজ্জা ওয়াজাল আল্লাহে আমাক সকলোকে গুনাহমুক্ত কৰি তেওঁৰ বাৰগাহত হাজিৰ কৰাব। আল্লাহ তাবাৰক ওয়া তাআলাই এই হাদিছৰ ওপৰত আমাক সকলোকে আমল কৰাৰ তৌফিক আৰু ক্ষমতা দান কৰক। জাযাকাল্লাহু খাইৰা।